4, 5, 6, 7, 8. Sabdhan. Bisram. Sabdhan. Exercise number 3. 2, 3, 4. 1, 2, 3, 4. 2, 3, 4. সকললৈ স্বাগতম। আজিৰ প্ৰাৰ্থনাসভাত উপস্থিত থকা আমাৰ বিদ্যালয় SMDCৰ চৰকাৰ সভাপতি মহোদয় তথা আমাৰ এই বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰশিক্ষক মহোদয়, বিদ্যালয়ৰ গুৰুমণ্ডলী আৰু মৰমৰ ছাত্ৰীসকল, আজি অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি আমাৰ বিদ্যালয়তো স্ব-মূল্যায়ন অনুষ্ঠিত হ'ব। কেৱল আমাৰ বিদ্যালয়তে নহয়, আজি দৰং জিলাকে ভিতৰ কৰি কেইবাখনো জিলাত স্ব-মূল্যায়ন হ'ব আৰু 18 তাৰিখে বহিঃমূল্যায়ন হ'ব। আজি এই স্ব-মূল্যায়নৰ মূলত ছাত্ৰীসকলৰ শৈক্ষিক যিটো দক্ষতা অৰ্থাৎ পঠনৰ যিটো দক্ষতা, এই পঠনৰ দক্ষতাটো SMDCৰ সহযোগত বিদ্যালয়ৰ গুৰুমণ্ডলীয়ে মূল্যায়ন কৰিব আৰু তাৰ পিছতে পৰৱৰ্তী সময়ত বিদ্যালয় মূল্যায়ন আৰু সহপাঠ্যক্ৰমিক যিসমূহ কাৰ্যকলাপ, এই কাৰ্যকলাপসমূহ ইয়াত আজি প্ৰদৰ্শন হ'ব আৰু 18 তাৰিখে লিখা পৰীক্ষা OMRৰ প্ৰশ্ন উত্তৰকে ভিতৰ কৰি সেইদিনাখনো আন কাৰ্যসূচী থাকিব। আজি আমাৰ এই প্ৰাতঃসভাত আজি বিদ্যালয়ৰ মূল্যায়নৰ কাৰণে উপস্থিত আছে বিদ্যালয়ৰ SMDCৰ সভাপতি মাননীয় শ্ৰী মদন মোহন কাকতি ছাৰ। তেখেতক বিদ্যালয়ৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আমি আদৰণি জনাবৰ কাৰণে বিচাৰিছোঁ। আদৰণি জনাব বিদ্যালয়ৰ প্ৰধান শিক্ষকদেৱে। আজিৰ স্ব-মূল্যায়নৰ কাৰ্যসূচীত উপস্থিত থাকিব আমাৰ বিদ্যালয়ৰ SMDCৰ সভাপতি প্ৰমুখ্যে আৰু আন সদস্যসকল। এতিয়া Om Shanti.